কোনবা পতকা লাগবো পতকা লাগবো পতকা এখানো বেচপা নাপলো আজি পতকা এখন যদি বেচপা হলো হয় তথাপিও ভাল আছিল পতকা লাগবো হয় গোলবমত যাবি নেকি মৃত্যুঞ্জয় নাযাম দে ধাৰাগা যাম ধাৰাগাত বোলে বিৰাট টাইম বতৰ বহুত চলি আছে কেনেদৰে ডিষ্টেঞ্চ কিমান হ'ব চাব লাগবো চাব লগ মানে গুগলত মাৰি চাব লাগিব মই কিন্তু বাইকেৰে যাম বুলি ভালে পাওঁ বাইকেদি যাম হিৰকো কবি কম দে আমি মোটামুটি 6-7টা মান গ'লে হ'ব ন খালি আহা পতকা লাগিব পতকা অ দাদা এখন পতকা লহে অ দাদা পতকা এখন লহে দিনটো গৰমত মাথাৰ বেদনাত মৰি আছো বুজিছা না এইবিলাক য'তে বেচা বেচি যা 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 অ দাদা এখন লগে আৰু তই লেণ্ড বাইক যা তই এখন লগে যা এখন লগে দা না করে আজি এখনো বেচবা পারে না লগে দা লগে 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 দা কৈছো না নলওঁ বুলি বেলেগত বেচনি যা আদা এখন লগে আজি এখনো বেচবা পারে নাই আপু কি কেং কেংকে থাকে যে এখন লো যাচোন যা যাচোন যা দাদা আপনি লগে দাদা লগে আজি এখনো বেচবা পারে নাই কেউ গুরুত্ব নলয় বলে কৈছো না লগে আপনি লগে নালগে আমাৰ নলওঁ আমি লগে দাদা কিবা এটা কৈ তোক কৈ আছে নাম লোক না এখন একবাৰ কৈছে না নলয় বুলি আমাক নাংগে একবাৰ কৈছে না নালগে বুলি যা 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 লগে আয় গুরুত্ব নে এখন বেচবা বলো ঐ বিৰাট আইডিয়া এই চলিটো যে পতকা বেচ পাইছে বিৰাট টাইমত আহিছিল সঠিক টাইমত দিছে ইয়াৰ পৰা এখন পতকা কিনি আমি এটা ভিডিঅ' বনাব পাৰিম বিরাট ভাইরাল বিৰাট ভাইৰেল হ'ব আচ্ছা আচ্ছা তাক মাতছো মোক মাতছে ৰ পতকা ল'ব নেকি দাদা হয় দা পতকা ল হলে ল দে হা কৰি আকৌ ল দাদা ঐ ৰ লওঁ মানে মোবাইলটো ল মোবাইলটো ল ভিডিঅ'টো বনাব লাগিব না টপিকটো এইটোৱে আমাৰ হয় ইয়াক এইখন দিছ কৰি দি মোবাইলটো ল কিয় দা দি আছো আমি দি আছো মোবাইলটো ষ্টাৰ্ট কৰ তই কৰ দাদা মই কৰো তই কৰিলি নেকি দা কি কৰে মোবাইলে দি তই চাই থাকছ তোৰ পতকা ল'ব ল দা ল দা পতকা এখন ল'ব নালাগে ভিডিঅ'টো কৰি বানাই ল ভিডিঅ'টো বানাই লৈছ আগতে হৈছে না ৰেডি হৈছে না ভালকে চাবি দে ভালকে হৈছে ন কৈছো না আমি গোটাই তই কি কৰবা আছে এই তই মনে মনে থাকে ৰ ভিডিঅ' কাই ল'ব লাগে লৈ তই মনে মনে থাক চাবা কি ফটো এটা দেৰি কৰবা নালাগে হৈছে না হৈছে হে গাইছ আপোনালোকৰ ভালনে আজি আমি 15 আগষ্ট উপলক্ষে এই প্ৰখৰ ৰ'দত ভাইটিজনে পতকা বিক্ৰী কৰি আছে আমি ভাবিলোঁ এই পতকা এখন ল'লে তেওঁৰো অলপ উপকৃত হ'ব গতিকে আমি তেওঁৰ পৰা আমি পতকা ল'বলৈ ওলাইছোঁ আৰু আপোনালোকে আগবাঢ়ি আহক আৰু 15 আগষ্টৰ পতকা উত্তোলন কাৰ্যসূচী আপোনালোকে পালন কৰক আমি এখন পতকা লৈছোঁ তো আপোনালোকেও ল'ব মই ল'লোঁ না ভিডিঅ'টো হৈছে ন চাম কেনে হৈছে চাম দাদা মোৰ পইচাটো দিম যাবি ক'ত যায় সোনকালে দাদা পইচাটো দিয়ক পইচাটো মোৰো মানে পতকা বেচবা লগা আছে আৰু ঐ দা দিয়ক হে পইচাটো আমাৰ হৈছে ঐ দা দিয়ক হে কেইটকা 30 টকা লাগব 30 টকা 10 টকা খান দি 10 টাকা নেব দা মোৰ লছ হ'ব 10 টাকা দা মুত্তা আছে নেকি এই 10 টাকা দা 10 টাকা নেব দিয়ক নেব ল যায় নেব দা লছ হ'ব যা নেব লছ হ'ব দা কিয় এনে কৰে মোক দা দিয়ক হে কিয় এনে কৰে আপনার দাদা 30 টাকা দিয়ক মোক দাদা গুরুত্ব কেন দেবো দাদা খালি দিছে গুরুত্ব কেন মো দাঁড়িয়ে না নহলে আর দাদা কি হইছে
হা কি হৈছে কেন কেন কিয় আছা তই পইচাটো দিও পইচা তোৰ কেই টাকা হৈছে 30 টাকা 30 টাকা তই বাপেক জীৱনত তই কি 30 টাকা কলে দেখা পাইছা তই পাইছো কিহক কে লগ লাগি 30 টাকা হয় নকচোন তিনি আৰু শূন্য 3 আৰু 30 টাকা হয় আই 10 টাকা দিছ না 10 টাকা নেন 10 টাকা নেন লস হবো নেন আৰু চালো আচ্ছা লজ লবি নলয় যা যা ইলাখান কি ৰঙা নীলা হাইলা ইলা কাগজ লৈ আছে যা যা ইলান বিচ পাইছা ইলাখান ৰঙা নীলা হাইলা জাতীয় পতাকাক অপমান করে একদিন হলেও অপমান জাতীয় পতাকাক অপমান করে জাতীয় পতাকাক অপমান করে দাদাক বুজং ৰ জাতীয় পতাকাক ইমান অপমান কৰিছে জাতীয় পতাকাক ৰঙা নীলা ৰং দিয়া কাগজ বুলি কৈছে দাদাক বুজং ৰ দাদা জাতীয় পতাকাখন ৰঙা নীলা ৰং দিয়া কাগজ নহয় দাদা আপোনালোকে ভুল বুজি আছে তই কি আমাক নীতি শিক্ষা দিবা আইছা ঐ মোবাইল তুলো হ দাদা চাওক ৰং দিয়া এইটো কি তোৰ বাপে আকছে না মায়ে আকছে এইটো কি চাকা কেছা তই নীতি শিক্ষা দিবা আইছা তই বেটা নীতি শিক্ষা দিবা আইছা আমাক ঘৰত কবি মাক কবি বাপেক কবি তই যা দাদা এইখন ৰঙা নীলা কাগজ নহয় এইখন হৈছে জাতীয় পতাকা আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ আপুনি কি কৈছে এইখন ভাৰতবৰ্ষৰ গৌৰৱ কি নাজানিব পাৰে ওপৰত গেৰুৱা মাজত শুকুলা আৰু তলত চামল থাকে মানে সেউজীয়া এইটো মা দেউতাই অঁকা চকা নহয় এইটো এটা হৈছে অশোক চক্ৰ এই পতাকাখন হৈছে আমাৰ গৌৰৱ বহু বীৰে নিজৰ জীৱন ত্যাগ কৰি আমাক স্বাধীন কৰি গৈছে বছৰ অন্তত স্বাধীন আকাশৰ তলত আমি জীয়াই থাকিব পাৰিছো যাতে তাত এই পতাকাখনে উৰিব পাৰে প্ৰতিজন ভাৰতীয়ৰ আকাশ চোৱাৰ সপোন স্বাধীনতা ইমান সহজলভ্য নহয় দাদা সেয়েহে ইয়াক অপব্যৱহাৰ নকৰিব দাদা কথা কোৱা অধিকাৰ আছে বুলিয়ে গৰীবৰ ওপৰত অত্যাচাৰ কৰিব নালাগে দাদা মোৰ দেশৰ প্ৰতিজন নাগৰিকে ভাই ভাই এই অনুভৱটো শেষ কৰি নেপেলাব দাদা আমাৰ ভুল হৈও গ'লো ভাইটি আমি ভবাই নাছিলোঁ সাংবিধানিক অধিকাৰৰ লগত যে আমাৰো কৰ্তব্য আছে আমি এনেকুৱা কাম আৰু কোনোদিন নকৰোঁ ভাইটি আমাক ক্ষমা কৰি দিয়া ভাইটি তোমাৰ কোনো হৈছে নেকি হৈছে ইয়াতে হৈছে ভৰিত হৈছে এইবিলাক ছাল গৈছে চাও এইবিলাক তেজ ওলাইছে ন চাও ৰুমাল এখন ভাইটিক বান্ধি দিয়াচোন চাও বহুত তেজ ওলাইছে ভাইটি তোমাৰ পটকাত কিমান হৈছিলে 30 টকা দাদা লোৱা তুমি 50 টকাই লোৱা নালাগে দাদা 30 টকা দিলে হ'ব একো নহয় 30 টকা দিলে হ'ব আমি বহুত ভুল কৰিছো আমাক সঁচাকৈ ক্ষমা কৰি দিবা দিয়া হ'ব দিয়া দাদা পতাকা কেইখন লওক ভাইটি তোমাক অলপ আমি আগবাঢ়াই থৈ আহোঁ আহা বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম ভাৰত স্বাধীন কি জয় ভাৰত স্বাধীন কি জয় ভাৰত স্বাধীন কি জয় তুমি মোৰ লগতে উঠা
মই জাতীয় পতাকাক চেলুট জনাম। এতিয়া আমি একেলগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিম। 1 2 3 ষ্টাৰ্ট। जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उत्कल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे भारत माता की जय भारत माता की जय भारत माता की जय मातरम वंदे मातरम वंदे मातरम। আজি 15 আগষ্ট উপলক্ষে আমি যিটো নতুন ভিডিঅ' কৰিছোঁ তাত অনিচ্ছাকৃতভাৱে আমাৰ বহুতো ভুল ত্ৰুটি হৈ যাব পাৰে। গতিকে আপোনালোকে নিজ গুণে মাৰ্জিত কৰে যেন এয়া আপোনালোকৰ ওচৰত আমাৰ সকলোৰে সৰল প্ৰাৰ্থনা কৰিব। আৰু ভিডিঅ'টো যদি সঁচাকৈ ভাল হৈছে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ। জয় হিন্দ। বন্দে মাতৰম। বন্দে মাতৰম। বন্দে মাতৰম।